স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাক সকলোক জনাও উষ্ম আদৰ। স্মাৰ্ট আছাম ইউটিউব চেনেল যোগেদি আজি মই আপোনালোকৰ মাজলৈ এনআৰসি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপুনি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। নিৰ্বাচনত ব্যস্ত হৈ গুৰুত্বপূৰ্ণ এনআৰসিক অৱহেলা কৰিছে নেকি? আপোনালোক সকলো ইতিমধ্যে জ্ঞাত যে অসমত এতিয়া নিৰ্বাচনী বতৰ চলি আছে আৰু সেইবাবে এই পঞ্চায়ত নিৰ্বাচনক লৈ সকলো মানুহ ব্যস্ত হৈ পৰিছে। কিন্তু তাৰ মাজতেও আপুনি এনআৰসিলৈ মন দিয়া জৰুৰী, কিয়নো এনআৰসিৰ ক্লেইম, অবজেকশ্যনছ এণ্ড কাৰেকশ্যন অৰ্থাৎ দাবী, আপত্তি আৰু সদৰণি ফৰ্ম এনআৰসিৰ নিজৰ নিজৰ সেৱা কেন্দ্ৰই ফৰ্ম জমা লৈ আছে। জাননী নম্বৰ 1 এনআৰসিৰ দাবী প্ৰপত্ৰ পূৰণৰ অন্তিম তাৰিখ 15 ডিচেম্বৰ। সন্মুখত 16টা দিন থাকিলেও চৰকাৰী কৰ্মদিন মাত্ৰ 9টাহে আছে, অৰ্থাৎ আগন্তুক 9 দিনৰ ভিতৰত প্ৰায় 36 লাখ লোকে দাবীৰ আবেদন দাখিল কৰিব লাগিব। এনআৰসিৰ কাম অতি সহজ নহয় যদিও আমি সফল কৰিবই লাগিব। সেয়ে এনআৰসিৰ দাবী প্ৰপত্ৰ পূৰণ আৰু খচৰা তালিকাত প্ৰকাশিত নিজৰ নাম, পিতৃ মাতৃৰ নাম, বয়স অথবা অন্যান্য তথ্য সংশোধনীৰ কামত নিজে আগ্ৰহী কৰক, আনকো এই কামত জড়িত কৰক। জাননী নম্বৰ 2 এবাৰ যদি আপোনাৰ নাম এনআৰসিৰ পূৰ্ণাংগ খচৰাত নাহে তেন্তে আপুনি কি কৰিব জানেনে? জাননী নম্বৰ 3 এই বিষয়ে মহামান্য উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে একো কোৱা নাই। দাবী দাখিল নকৰাসকলে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাৰ সম্ভাৱনা আছে। ন্যায়ালয়ে এনে কঠোৰ সিদ্ধান্ত লোৱাৰ কাৰণ এনআৰসিৰ ক্লেইমৰ কাৰণে বহুবাৰ সুযোগ দিয়া হৈছে। বিদেশী ন্যায়াধিকৰণত টকা খৰচ কৰা আৰু আইনী যুঁজ দি নিজকে ভাৰতীয় বুলি পৰিচয় কৰা কষ্টকৰ হ'ব, যিটো সকলোৰে পক্ষে সম্ভৱ নহয়। জাননী নম্বৰ 4 সাৱধান, পঞ্চায়ত নিৰ্বাচনত বেলেগক নেতা বনাব গৈ নিজে মহাবিপদত নপৰিব। পিছত কোনেও আপোনাক সহায় নকৰে। সিহঁতে পঞ্চায়তৰ টকা মাৰি বিল্ডিং বনাব আৰু আপোনাৰ কাৰণে থাকিব ডিটেনশ্যন কেম্প। জাননী নম্বৰ 5 গতিকে শ্ৰদ্ধেয় ৰাইজ, এইবাৰ ৰাজনীতি অলপ কমকৈ কৰক আৰু এনআৰসিলৈ মন দিয়ক। ৰাজনীতিৰ সুযোগ বাৰে বাৰে আহি থাকিব, আগতে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰি লওক। সামান্য অমনোযোগিতাৰ কাৰণে মহাবিপদত নপৰিব। জাননী নম্বৰ 6 ইতিমধ্যে দেখা গৈছে যে 40 লাখ মানুহৰ নাম খচৰা এনআৰসিৰ পৰা বাদ পৰিছে, কিন্তু সেইসকল অকল ৰাজনীতিলৈ ব্যস্ত হৈ পৰিছে। এনআৰসিৰ বিষয়বোৰ বৰ গহীন। সকলোৱে এবাৰ ভাবক যে 5 বছৰৰ কাৰণে এজন নেতা বনোৱা ডাঙৰ নে গোটেই জীৱন আইনী যুঁজত সাংগৰ হোৱাটো ডাঙৰ হ'ব। বিবেচনা আপোনাৰ হাতত। জাননী নম্বৰ 7 গতিকে সকলো সাৱধান হওক আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰক, যাতে অসমৰ প্ৰত্যেক মানুহ এই ভিডিঅ'টোৰ জৰিয়তে সজাগ হ'ব পাৰে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে। গতিকে ভিডিঅ'টো আপুনি আত্মীয় পৰিয়াললৈ শ্বেয়াৰ কৰি সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনালোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব।